আজি আমি গোসাইগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় আমাৰ MLA জিৰণ বসুমতাৰীৰ লগতে আৰু মই ৰেংগাৰা নাৰ্জাৰী ৰাজ্যসভাৰ সাংসদ আমি আমাৰ দলীয় কৰ্মীসকলৰ লগত লৈ পেলাই আৰু আমাৰ নেশ্যনেল হাইৱে অথৰিটি বিষয়ববীয়াসকলৰ লগত লৈ পেলাই আৰু আমাৰ চিম্পল কোম্পানী এই কোম্পানীয়ে নাকি আমাৰ অসম ৱেষ্ট বেংগল বৰ্ডাৰ শ্ৰীৰামপুৰৰ পৰা আমাৰ কচুগাঁৱলৈকে 30 কিলোমিটাৰ যিটো আমাৰ নেশ্যনেল হাইৱে বনোৱা এই যিটো ৰাস্তা আজিলৈকে যে হোৱা নাই সেইটো চাই মেলি আমি ইয়াত পৰিদৰ্শন কৰিবলৈ আহিছোঁ, ছাইট ভিজিট কৰিবলৈ আহিছোঁ আৰু আমি দেখিলোঁ ইয়াত যিখিনি কাম কাজ চলি আছে খুব মানে খুব বিজি, খুব মানে শ্ল'লি ইয়াত কামটো কৰি আছে আৰু আমি যিটো দেখিলোঁ তেওঁলোকে যিটো মোক মানে ইনফৰ্মেশ্যন দিলে আমাক যে 2005 চনৰ পৰাই ইটো আৰম্ভ হৈছিলে আৰু আৰম্ভণিতে CLP এটা কোম্পানী আছিলে, সেই কোম্পানীয়ে কৰিছিলে। তাৰপিছত সেই CLPয়ে 2014লৈকে কাম কৰিছিলে, তেওঁলোকে কৰা নাই। তাৰপিছত চিম্প্লেক্স কোম্পানীক দিয়া হৈছিল। চিম্প্লেক্স কোম্পানীও আজি 2017 পৰা কাম কৰি আছে 2022, 5 বছৰ তেওঁলোকে হৈ গ'ল। তো ক'ব গ'লে ইয়াৰ 15 বছৰ হৈ গ'ল এটা ৰাস্তা বনাবৰ কাৰণে। এটা আমাৰ কাৰণে আটাইতকৈ মানে দুখ লগা কথা। আজিৰ তাৰিখত আমি এইদিনাখন দেখিছোঁ আমাৰ ভাৰতৰ নেশ্যনেল হাইৱে অথৰিটিয়ে এটা ৱৰ্ল্ড ৰেকৰ্ড বনাইছে আৰু আজি আমাৰ ইয়াত অসমত মানে 30 কিলোমিটাৰ ৰাস্তা 15 বছৰ আজিলৈকে হৈ উঠা নাই। এটা আমাৰ কাৰণে খুব লজ্জিত কথা। গতিকে আমি ছাইট ভিজিট কৰিলোঁ, ইয়াত বহুতকেইটা ব্ৰিজ আছে, ব্ৰিজটো বনাব পৰা নাই, এতিয়ালৈকে ৰডটো বনাব পৰা নাই। গতিকে আমি অথৰিটিৰ লগত কথা পাতিছোঁ যে কিয় আজিলৈকে দেৰি হৈ গ'ল, কাৰণটো কি ইয়াত টেকনিকেলিটি কি আছে, ছাইডৰ কিবা ডিষ্টাৰ্ব আছে নেকি, এই কথাবিলাক লৈ পেলাই আমি আলোচনা কৰিছোঁ। তো গতিকে আমাক জনোৱা মতে তেওঁলোকে নেক্সট ডিচেম্বৰলৈকে তেওঁলোকে আকৌ টাৰ্গেট লৈছে, ডিচেম্বৰৰ ভিতৰত হ'ব বুলি তেওঁলোকে কৈছে। আমি সেই ডিচেম্বৰলৈকে আমি চাওঁ। এতিয়া মই অনুৰোধ জনাইছোঁ আমাৰ নেশ্যনেল হাইৱে অথৰিটি যে তেওঁলোকে এই মানে যিটো 30 কিলোমিটাৰ যিটো ৰাস্তা ইমান শ্ল'লি যে বনাই দিয়া হৈছে সেইটো অলপ সোনকালে বনোৱাৰ কাৰণে ব্যৱস্থাটো ল'ব লাগে। আৰু মই ব্যক্তিগতভাৱে সাংসদ হিচাপে আমাৰ মানে হাইৱে অথৰিটিৰ লগত কেনেকৈ যোগাযোগ কৰি পেলাই সি মানে অলপ সোনকালে যাতে বনাব পাৰে ইয়াৰ ওপৰত মই নিশ্চয় কাম কৰিম। আৰু খুব ভাল লাগিল আজি ইয়াত সকলো লগত লৈ পেলাই আমাৰ কোম্পানী, আমাৰ হাইৱে অথৰিটি, আমি আমাৰ ৰাইজৰ প্ৰতিনিধি একেলগে আমি চালোঁ আৰু আমি আশা কৰিম যে ৰাইজৰ যিটো আচ্ছা এইটো একচুৱেলি আগতে বেলেগ কোম্পানী এটা কাম কৰিছিলে এই 2005 পৰা। তো 2016তে এইটো টাৰ্মিনেট হৈ গ'ল আর কি, কাম ধৰিব পৰা নাই আর কি, সেইকাৰণে এনেকৈ টাৰ্মিনেট কৰি গ'ল। তাৰপিছতে এই আপোনাৰ ডিপিআৰটো বনালে আর কি বেলেঞ্চ কামের কাৰণে, আৰু বনানোর পিছতে টেন্ডার কৰি 2017তে এইটো 5 অক্টোবৰ আর কি কামটো ষ্টাৰ্ট কৰিলে। তো ইনিচিয়ালি 5 বছৰ আপনার 30 মান্থ আছিলে মানে কমপ্লিশন পিরিয়ড, কিন্তু 30 মান্থের ভিতরে ইয়াতে কমপ্লিট কৰিব পৰা নাই। কাৰণ যেতিয়া কামটো ষ্টাৰ্ট কৰিবলৈ গৈছে তেতিয়া দেখিছে যে ব্ৰিজগুলো যে আছে, ব্রিজের যে ফাউন্ডেশনগুলো আছে এগুলো সব টিল্ট হয়ে গেছে আর কি। এটা অয়েল সিঙ্কিং আছিল, তো টিল্ট হওয়ার কারণে মানে ম্যাক্সিমাম টিল্ট হয়ে গেছে। তো সেইগুলো আকৌ রিপ্লেসমেন্ট করার কারণে আপনার ড্রয়িং ডিজাইন সব বানানো আর আকৌ ফার্দার অ্যাপ্রুভাল নিল, এই কারণে মানে টাইমটো আপনার বেশি লাগি গ'ল। আচ্ছা তাৰপিছতে এতিয়া সব অ্যাপ্রুভালও হয়ে গেছে আৰু সব কিছু হয়ে গেছে, এতিয়া এক্সটেনশনও পাই গেছে আপ টু 2022 ডিসেম্বর। তো এতিয়া কামটো ইয়াৰ ভিতরে হৈ যাব। আৱাৰ কোম্পানীটো আছিলে প্ৰগ্ৰেছিভ কনষ্ট্ৰাকশ্যনছ লিমিটেড PCL, এতিয়া আছে চিম্প্লেক্স ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড। हाँ 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 नहीं সেইটো ক'লো ন যে আপোনাৰ যে আগৰ কোম্পানীটো কাম কৰিব পৰা নাই সেইকাৰণেতো আমি টাৰ্মিনেট কৰি দিলোঁ NHI। তাৰপিছতে আকৌ ফ্ৰেছ
বেলেঞ্চ কামেৰ কাৰণে এইটো নতুন কোম্পানীকে দিয়া হ'ল। তো যেতিয়া এইটো কামটো পালে তেতিয়া আমাৰ পুৰণা কামগুলাৰ ডিফেক্ট ওলাই গ'ল, স্পেচিয়েলি ব্ৰিজগুলাতে। এই ব্ৰিজগুলাৰ ফাউণ্ডেশ্যনটো আগো ইয়াতে অ'পেন ফাউণ্ডেশ্যন ছিল, এতিয়া পাইল ফাউণ্ডেশ্যন কৰিবলৈ হ'ল। আৰু এনেতো কামটো কৰিব নাপাৰে যেতিয়া আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এপ্ৰুভাল নাযায়। সেইকাৰণে আকৌ এপ্ৰুভাল নিবলৈ টাইম লাগিছে। ডিজাইন এষ্টিমেট চব কৰিছে DPR। তো এইটো এতিয়া ডিচেম্বৰে, এতিয়া আমাৰ কোনো অন পেপাৰ কোনো ডিচেম্বৰে কমপ্লিট হ'ব।